সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এইটো মোৰ প্ৰথম ইউটিউব চেনেল হয়, গতিকে সকলোৱে সহায় কৰিব, ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু এনেকৈ আপোনালোকলৈ নতুন নতুন ভিডিঅ' আপলোড দিব পাৰোঁ। সকলোৱে ছাপোৰ্ট কৰিব। কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব, কাৰণ মই আজিলৈকে ইউটিউব চেনেলত এনেকৈ ভিডিঅ' বনাই পোৱা নাই। এইটো প্ৰথম ইউটিউবত চেনেল খুলিছোঁ, প্ৰথম ভিডিঅ' বনাইছোঁ, গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আজি 1 জানুৱাৰী হয়, গতিকে আমি ঘৰতে সৰু সুৰাকৈ খানাৰ আয়োজন কৰিছোঁ। এনেকৈ বাহিৰত ক'তো খানা খাবলৈ যোৱা নাই, ঘৰতে সৰু সুৰা আয়োজন কৰিছোঁ। এইটো ভিডিঅ'তে মই আপোনালোকক দেখাই দিছোঁ। এইখন মই নিজ হাতেৰে বনাইছোঁ এইখন, আৰু এনেকুৱা বহুত বস্তু আছে আপোনাৰ। এইটো মই ৱাল পেইণ্টিংটো নিজ হাতেৰে কৰিছোঁ, এইটো বনাইছোঁ। তাৰপিছত আৰু তেনেকুৱা আছে ঘৰত দেখাইছোঁ। এইটো মই বনাইছোঁ। তাৰপিছত ইয়াত যিমানখিনি আমাৰ ঘৰত ৱাল পেইণ্টিং আছে আৰু এইটো মই বনাইছোঁ। তেনেকুৱা আৰু আছে, এইটো এটা আছে, এইটো মই বনাইছোঁ। বস্তুটো পুৰণা হয় গডৰেজটো, গতিকে মই এইটো এনেই আছিলে কাৰণে মই ইয়াত ৱাল পেইণ্টিঙৰ নিচিনাই কালাৰ অলপ কৰি দিছোঁ। আৰু চাওক, মই এইটো নিজেই পেইণ্ট কৰিছোঁ, আপোনাৰ ঘৰত কৰা পেইণ্টৰ দি কৰিছোঁ। মই ইয়াত ফেব্ৰিক ইউজ কৰা নাই আৰু সৰু ব্ৰাছ দি কৰিছোঁ, যোনবোৰ ধৰি লওক আপোনাৰ বহীত কালাৰ কৰা ব্ৰাছ দি মই কৰিছোঁ। এইটো নিজে প্ৰথম কৰিছোঁ মই। এইটো কেনেকুৱা হৈছে জনাব কমেণ্টত। এয়া বনোৱা ভিডিঅ' মই দিম, কিন্তু এতিয়ালৈকে বনোৱা নাছিলোঁ। মই নতুনকৈ খুলিছিলোঁ ইউটিউব চেনেলটো, গতিকে এনেকুৱা ভিডিঅ' পাব আপোনালোকে। আৰু ঊলৰ আপোনাৰ হাতেৰে বনোৱা শৰাই ঢাকা হওক বা এনেকুৱা ড'ৰমেট, এইবিলাকো মই বনাম। আপোনালোকক মই ভিডিঅ' দি যাম, চাই যাব। আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, আমাৰ ভণ্টি হয় ষ্টাইলিছ বাইদেউ, এনি টাইম ষ্টাইল কৰিয়ে থাকে। এয়া চাওক, তাইৰ পৰা মেকআপ কৰি আছে। আমি পিছফালে যাওঁ, কি হৈ আছে চাওঁগৈ, খানা জেগাখিনিত যাওঁ। মই ইমান টাইমে আগফালে আছিলোঁ, চাওঁগৈ কি হৈ আছে খানা জেগাত। ব'লকচোন যাওঁ। আমাৰ খানা জেগা এইটো, ইয়াতে খাইছোঁ, বেলেগ ক'তো যোৱা নাই। ঘৰৰ পিছফালে বনাইছোঁ বুলি কৈছিলোঁ, ইয়াতে খাইছোঁ। আৰু আমাৰ বেক চাইডটো চাওঁ, ঘৰৰ পিছফালে পৰিৱেশটো, ইয়াত ধানৰ খেতিও কৰে। আৰু ইয়াতে হঠাৎ কৰা নিচিনাই হৈছে। ৰাতিলৈকে প্লেনিং নাছিলে, ৰাতিপুৱা সময়তহে ভাবিলোঁ যে আমি ক'তো নাযাওঁ, যে ঘৰৰ পিছফালতে খানা এটা খাওঁ। নাই, উঠাই দিছেহে বাৰু। আৰু এইফালে মাংস কাটি আছে। এবাৰ চাওঁ মাংস কটা মানুহটো। এইখিনি আমাৰ খানা খোৱাৰ জেগাখিনি। মই এতিয়া ভাত বনাম এতিয়া, আৰু এজনী মোৰ খুৰা ছোৱালী হয়, তাই মোৰ লগতে থাকে এনি টাইম। আমি এতিয়া ভাতৰ যোগাৰ কৰিম, অলপ পিছত ভিডিঅ' বনাই আছোঁ, চাই থাকিব আপোনালোকে। চব্জি আনি থৈছোঁ, কাটা নাই এতিয়ালৈকে, পাপাই কাটিব। পাপা বহি আছে, কাটিব এতিয়া। বাই কান্দি আছে পিঁয়াজ কাটি কাটি। চাওক, বাই পিঁয়াজ কাটিয়ে আছে, কান্দি কান্দি অৱস্থা নাই লোক। চাওক, এয়া দেখিবলৈ পাইছে। এয়া আমি পাচলি কাটি আছোঁ, আমি গোটেইকেইটাই মিলি পাচলি কাটি আছোঁ। মই পিঁয়াজ কাটি আছোঁ, দেখিছেই কেনেকুৱা হৈ গৈছে, গাজৰ চাজৰ বেয়া হৈ গৈছে, অৱস্থা খাৰাপ হৈ গৈছে মোৰ। তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত, দুয়ো প্ৰেমতে মগন, মই শেষ তোমাৰ উশাহত। তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত, দুয়ো প্ৰেমতে মগন, মই শেষ তোমাৰ উশাহত। এয়া হালধি দিলোঁ, এতিয়া দালি উতলি আছে, পূৰা একদম পূৰা উতলি আছে দালি, সিজাই নাই ভালকৈ। মই শেষ তোমাৰ উশাহত। এয়া অকলে অকলে নাচি আছে, অকলে নাচি আছে। এয়া খানাত গান চলি আছে, আৰু এই মানুহজনী বহুত লেট।
আমি এতিয়া চাহ বনাই আছোঁ খানা বনাই হোৱা নাই কাৰণে বনাই আছে পিছফালে আমি এতিয়া চাহ বনাই আছোঁ সযতনে সজো মোৰ লগত আহিছে বাজনী আহিছে তাৰপিছত এইফালে বৌ আহিছে চাহ উতলি আছে লাল চাহ বনাইছোঁ গাখীৰ চাহ নহয় চাহ আনিছোঁ চাহ থওঁগৈ এনেকৈয়ে লৈ আহিছোঁ বাকী অনা নাই বোলক পিছফালে এয়া চাকনি টাকনি বৈ লৈ গৈছে গৰম বেলেগ নহয় দেই বেলেগ নহয় মোবাইল আছে बेबी बड़ी भोली है बेबी की लड़की चोली है अंग्रेजी খানা বনাওঁতে দেৰি হৈছে আজি অকণমান আৰু এয়া খানা খোৱা জেগাখিনি পথাৰ হয় এইখন আমি পথাৰতে খানা খাইছোঁ আমাৰ বেক চাইডটো পথাৰত পৰি এইফালে ঘৰ আছে তাৰপিছত এইফালে আছে আৰু বেলেগ বেলেগ গাঁওবোৰ আছে ৰ'দ বহুত ৰ'দ কালি দিছে এয়া ভাত বহা হৈ গ'ল এয়া চবেই খাই আছে এয়া ভাত বহা হৈ গৈছে এয়া খাই আছে চবেই ভাত খাই আছোঁ এতিয়া খাম আৰু আমিও ভাত শিপিলো এইখিনিতে ভিডিঅ'টো বেকা হৈ গ'লগৈ মই যেনেকৈ কেমেৰাটো থ'ব লাগিছিলে তেনেকৈ থোৱা নহ'ল গতিকে বেয়া নাপাব ভিডিঅ'টো চাই যাওক সকলোকে
খোৱা হৈ গ'ল ভাত খালোঁ চবেই এতিয়া বহি আছোঁ ইয়াতে তামোল চামোল খাই আছে আৰু বাচন ধুব লাগিব এতিয়া অকণমান ৰেষ্ট লৈ লৈছোঁ ৰেষ্ট লৈ পেলাই বাচন ধুমগৈ এতিয়া বস্তু চস্তু সামৰিব লাগিব এয়াই আছিল আজি আমাৰ 2022 1 জানুৱাৰী এনেকেই পালিলোঁ আজি ঘৰতে 1 জানুৱাৰীটো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই এনেকৈ নতুন নতুন ভিডিঅ' দিলে আপোনালোকে চবৰে প্ৰথমত পায় আৰু নতুনকৈ ইউটিউব চেনেল খুলিছোঁ মই তেনেকৈ ভিডিঅ' বনাই পোৱা নাই আগতে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ভিডিঅ'টো বনাওঁতে তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু কমেণ্টত জনাই দিব কি কি ভুল হৈছে মোক দেখুৱাই দিব মই সেইখিনি নেক্সট ভিডিঅ'টোত শুধৰাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু আশা কৰিছোঁ ভিডিঅ'বোৰ ভালকৈ বনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ খানা খোৱা হৈ গ'ল 1 জানুৱাৰী আমি আজি এনেকৈ পালিলোঁ পথাৰতে তো লাইক কৰিব শ্বেয়াৰ কৰিব খানা খোৱা হৈ গ'ল ইমানতে ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ মৰম দি যাব এনেকৈ আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই